নমস্কাৰ মোষ্ট ডিমান্ডেড ভিডিঅ' হয় এইটো স্পৰ্টছ পাৰ্চনৰ বিষয়ে বহুত আহি আছে এক্সামত সেইকাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল আৰু নেক্সট এৰিয়াৰ এক্সামত গ্ৰেড 4 এক্সামত এইবিলাক আহাৰ বহুত চান্স থাকে স্পৰ্টছ পাৰ্চনটো সেবৰ ফেভৰেট হয় সেইকাৰণে ইয়াত এই ভিডিঅ'ত চালে আৰু নেক্সট চাব নালাগে স্পৰ্টছ পাৰ্চনটো ভেৰি ইম্পৰ্টেণ্ট বিলাক মই ইয়াত কভাৰ কৰিছোঁ নেক্সট এক্সামত মোৰ চেনেলৰ পৰা বহুত কুৱেশ্যন কমন পৰিছে ড্ৰাইভাৰ প্লাছ আপোনাৰ বেচেলৰ ডিগ্ৰীৰ বহুত বিলাক কুৱেশ্যন কমন পৰিছে পিছত চাব পাৰে আপুনি ইয়াত বিদেশী প্লেয়াৰৰ ভিতৰত এইজন হল তাৰ পিছত 7 জন আছে চাই লব নামটো নোট কৰি থৈ দিব এইবিলাক হয় সেৰেনা উইলিয়ামছ এইটো ইম্পৰ্টেণ্ট হয় মাৰ্গাৰেট কোৰ্ট এইটো ইম্পৰ্টেণ্ট হয় আৰু ৰাফেল নাডাল এইটো ইম্পৰ্টেণ্ট হয় এবাৰ চাই ল'ব নোট কৰি থৈ দিব ভিডিঅ'টো বেছি দীঘল নকৰো আপুনি চাই ল'ব ইণ্ডিয়ানৰ ভিতৰত আমালোকে জানো মহেশ ভূপতি সানিয়া মিৰ্জা আৰু মোষ্ট ইম্পৰ্টেণ্ট হয় সাউন্ড শব্দ কি শব্দ ইজ বেক হ্যান্ড ফোল্ড ফৰহ্যান্ড এইবিলাক শব্দ কোন খেলাৰ লগত জড়িত বুলি কুৱেশ্যন দিয়ে এটা ভালকৈ চাই যাব 4-5টা শব্দবিলাক আছে ইয়াতে মই দি দিছো এইটো চাই যাব ভালকৈ আৰু নেক্সট ফেমাস গল্ফৰ নাম ক'লে টাইগাৰ উডছ আপোনাৰ থাকিবই গল্ফ এইটো একদম ইম্পৰ্টেণ্ট হয় এইটো লিখি থৈ দিব টাইগাৰ উডছ আৰু দুটা চাই যাব তথাপিও কোন খেলৰ লগত জড়িত বুলি সুধি দিব পাৰে গ্যাৰান্টি নাই और পৰা কুৱেশ্যন দিব গ্যাৰান্টি নাই ইয়াৰ সাউন্ড বিলাক হ'ব যে এইবিলাক কাট নোট কৰি লিখি দিয়ক কাম লাগিব এইবিলাক সাউন্ড বিৰাট কনফিউজন হয় তথাপি এতিয়া কি কৰিব এতিয়া আহিলে সব ফেমাস বেডমিন্টন প্লেয়াৰ্স পুলেলা গোপীচন্দ কেউ ক্লাস 12 এক্সামত আহিছিল পিভি সিন্ধু সাইনা নেহৱাল প্ৰকাশ সাই প্রাঙ্কেত কিদাম্বি বেডমিন্টনটো চাই যাব লাগে কিয় ড্ৰাইভাৰৰ কুৱেশ্যনতো বেডমিন্টন প্লেয়াৰ আহিছিল অসমৰ এজনীৰ নাম অস্মিতা চলিহা আছিল নেকি এই সাউন্ড এইবিলাক চাই ল'ব লন টেনিছ প্লেয়াৰৰ ফেভৰেট প্লেয়াৰটো হ'ল ৰজাৰ ফেডাৰেৰ এইজনৰ নাম একদম মুখস্থ কৰি থৈ দিব আৰু বাকি দুটা ইমান মুখস্থ কৰিব নালাগে কিন্তু ইম্পৰ্টেণ্ট এইটোৱে আৰু ফেমাস হকি প্লেয়াৰ হকি বুলিলেই আমালোকে কাৰ নাম মনত পৰে ধ্যান চাঁদ কিয়বা হকি আৰু বাকিবিলাক ধনৰাজ পিল্লে বলবীৰ সিং এইবিলাক এবাৰ চাই যাব শব্দবিলাক এটেকিং জোন লাইন এইবিলাক হকিৰ খেলত ব্যৱহাৰ কৰা শব্দবিলাক হয় যোৱা বছৰ উদিছিল কিবা ক্ৰিকেটৰ বিষয়ে উদিছিল ক্ৰিকেটৰ মই জানা নাই কিবা ক্ৰিকেটৰ বেছিভাগ মানুহে জানে প্লেয়াৰ ভলিবল প্লেয়াৰো আনিছে মই এই দুজনকেই মই চিনি নাপাওঁ ভালকৈ কোনে হয় কিন্তু তথাপিও এবাৰ চাব লাগিব কাৰাজ গিবা আৰু মেইন হল কেইজন প্লেয়াৰ থাকে 6 জন এবাৰ মোস্ট অফ দ্য চান্স আপোনাৰ প্লেয়াৰ কেইজন এইটো সুধিব পাৰে দুটা পৰীক্ষাত মানুহৰ নাম সুধিছে এবাৰ প্লেয়াৰটো দিব ফেমাস বাস্কেটবল প্লেয়াৰ এই তিনিজন হয় তিনিজনে বাস্কেটবল খেলে আৰু বাস্কেটবলত 5 জন খেলুৱৈ থাকে আৰু এইবিলাক সাউন্ড হয় এটা অলপ বেলেগ দা এলি অফ এই সাউন্ডটো অলপ বেলেগ আৰু ফেমাস কবাডি প্লেয়াৰ অৰূপ কুমাৰ এইজন হল কবাডিৰ দেউতা যেনেকৈ আমাৰ শচীন তেণ্ডুলকাৰ এনেকৈ কবাডিৰো অনুপ কুমাৰ গড অফ কবাডি এটা 100% আহাৰ চান্স থাকে আৰু কবাডিত 7 জন প্লেয়াৰ থাকে আৰু সাউন্ড রাইডার ডিফেন্ডার টেকল লাইন
লাইন আছে কিন্তু লাইন এইটো বুঝা যাব ফেমাস টেনিস প্লেয়ার শরৎ কমল সকলোকে চিনি পায় কিন্তু টেনিস প্লেয়ার বুলি বহুত মানুহে কম চিনি পায় শব্দবিলাক এইবিলাক বেকহ্যান্ড বেক স্পিন এন্টি টপ স্পিন আৰু ফেমাস ইন্ডিয়ান রেসলার ইয়াৰ ভিতৰত কেডি যাদৱ the first Indian wrestler to win an Olympic medal, winning a bronze medal at the 1952 Helsinki Olympic. ফিনল্যান্ডৰ ৰাজধানী হেলচিংকি 1952 ফিনল্যান্ডত অলিম্পিক হৈছিল তাত ব্ৰঞ্জ পাইছিল আৰু সুশীল কুমাৰ কেডি যাদৱ আৰু 4 নম্বৰ এইটা বিনেশ ফোগট এই তিনিজনৰ নামটো একদম মুখস্থ কৰি থব লাগিব আৰু কোন খেলত কেইজন খেলুৱৈ আছে এইটো মোস্ট ইম্পৰ্টেন্ট হয় লন টেনিছত 2 জন থাকে খো খো খেলত 9 জন থাকে আৰু বেসবলত 9 জন থাকে পোলো খেলত 4 জন থাকে আৰু ৰগবি ফুটবলত 15 জন থাকে মই বহুত কেইটা ভিডিও দিছো আগতে এইবিলাক বহুত কমনো কৰিছে আমাৰ চেনেল মেইনটেনেন্সৰ বহুত আহিছে এইবিলাক ভিডিও এবাৰ চালে স্পৰ্টছৰ আৰু চাব নালাগে আৰু অহমৰ এটা বনাইছো মই ভিডিও স্পৰ্ট পাৰসন এইটো মোৰ চেনেলত গলে ভিডিওৰ তলত চাই লবা থ্যাংক ইউ